সমূহ ৰাজ্যলৈ নাৰী সৰবৰাহ বিষয়ে এটি গুৰুত্বপূৰ্ণ ঘোষণা। নাৰী সৰবৰাহ হৈছে আৰ্থিকভাৱে লাভৱান হোৱাৰ উদ্দেশ্যে কোনো নাৰীক বলপূৰ্বকভাৱে বা প্ৰতাৰণা কৰি অবৈধভাৱে পৰিবহণ কৰা এক অনৈতিক কাৰ্যকলাপ। ভাৰতত সৰবৰাহ মুখ্যতঃ ভাৰতীয় দণ্ডবিধি ১৮৬০ৰ অধীনত এক অপৰাধ। নাৰী সৰবৰাহৰ প্ৰকাৰসমূহ হৈছে যৌনকৰ্মী, বলপূৰ্বক শ্ৰম, বলপূৰ্বক বিবাহ, অপৰাধমূলক কাৰ্যকলাপ, অংগ সৰবৰাহ। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে দৰিদ্ৰতা, লিংগ বৈষম্য, শিক্ষাৰ অভাৱ, কৰ্মসংস্থাপনৰ সুবিধাৰ অভাৱ, মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসা, বাল্য বিবাহ, বঞ্চনা আৰু সামাজিক প্ৰান্তীয়কৰণ, ৰাজনৈতিক অস্থিৰতা, সৰবৰাহকাৰীৰ বিৰুদ্ধে অপৰ্যাপ্ত শাস্তি। আহক আমি জানো সৰবৰাহ কেনেধৰণৰ হ'ব পাৰে। ভুক্তভোগীক জোৰ জবৰদস্তি, ষড়যন্ত্ৰ কৰি প্ৰতাৰণা, প্ৰভাৱিত কৰি চাকৰি বা বিদেশত অধ্যয়নৰ বাবে প্ৰলোভনৰ দ্বাৰা, ভুক্তভোগীৰ সম্পত্তিৰ দ্বাৰা উন্নত আৰ্থিক সুযোগৰ সন্ধানত। ভাৰতবৰ্ষত নাৰী সৰবৰাহ সম্পৰ্কীয় আইনী কাঠামো হৈছে বিশেষ আইন, মহিলা আৰু ছোৱালীৰ অনৈতিক সৰবৰাহ দমন ১৯৫৬ অনুসৰি সৰবৰাহৰ সৈতে জড়িত ব্যক্তিক ১ লাখ টকালৈ জৰিমনা আৰু ৭ৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। ভুক্তভোগী মহিলাগৰাকীৰ সৈতে সংঘটিত দুৰ্ঘটনাক যদি বৈদ্যুতিক বা ছপা মাধ্যমৰ সংৰক্ষণ বা বিক্ৰীৰ দৰে কাৰ্যত জড়িত পৰিয়ালৰ লোকক ৩ৰ পৰা ৭ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। সৰবৰাহৰ ভুক্তভোগী মহিলা আৰু উজ্জ্বলা আঁচনি হৈছে সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ উন্নয়ন মন্ত্ৰালয়ে ২০০৭ চনত আৰম্ভ কৰা এক ব্যাপক আঁচনি। এই আঁচনিৰ জৰিয়তে সৰবৰাহৰ ভুক্তভোগীসকলক প্ৰতিৰোধ, উদ্ধাৰ, পুনৰ্বাসন, পুনৰ সংগতি আৰু পুনৰ দেশপ্ৰেমৰ ব্যৱস্থা কৰা হৈছে।